নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ নতুন ৰেচিপি খিচুৰি। চাই থাকক। গেছটো জ্বলাই দিম। ইয়াত মই চাউল আৰু দালি ধুই পিনে থৈ দিছোঁ। ফুলকবি কাটি লৈছোঁ, মটৰশুটি, গাজৰ, বিন, বিলাহী, নিমখ, ঘি আৰু হ'ল হিং লৈছোঁ। ইয়াত লৈছোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, জলকীয়া পাউডাৰ, ৰংগুৰি, শুকান জলকীয়া, তেজপাত। কেৰাহী গৰম হ'ল। এতিয়া মই তেল দি দিম কেৰাহীত। তেজপাতটো দি দিম, শুকান জলকীয়াটো দি দিম। অলপ ভাজি ল'ম। ফুলকবিটো দি দিম। ফুলকবিটো অলপ ভাজি ল'ম। তাৰপিছতে গাজৰ আৰু বিনটো দি দিম। বিন আৰু গাজৰটো দি দিম। ফুলকবিটো ভাজা হৈ গ'ল। এতিয়া বিলাহীকেইটা দি দিম। বিলাহীটো অলপ ভাজি ল'ম। জিৰা পাউডাৰ দি দিম, ধনিয়া পাউডাৰ, ৰংগুৰি, মছলাটো অলপ ভাজি ল'ম। মটৰকেইটা দি দিম। চাউলকেইটা দি দিম, চাউলে দালিয়ে। অলপ ভাজি ল'ব লাগিব চাউলটো, দালিটো চব্জিৰ লগত। এতিয়া ভাজা হৈ গ'ল। পানী দি দিম এতিয়া। এতিয়া নিমখ দি দিম। এতিয়া এইটো উতলিব দিম। খিচুৰিটো উতলিলে পিছত ঢাকনা দি দিম। খিচুৰিটো হৈ গ'ল। ঢাকনা খুলি দিলোঁ। এতিয়া মই খিচুৰিটোত তেল মাৰিম। তেল নিদিওঁ, ঘিউ দি পিনে দিম। এইটোত ঘিউ দি দিছোঁ। ইয়াতে কেঁচা জলকীয়া দিম। হিং দি দিম। কষ্টুৰি মেথি দিম। খিচুৰিত দি দিম।
খিচুৰিটো হৈ গ'ল। অলপ ধনিয়া পাত দি দিম। এতিয়া নমাই দিম, গেছটো অফ কৰি দিম। খিচুৰিৰ ৰেচিপিটো বনোৱা দেখুৱাইছোঁ। যদি ভাল লাগে ঘৰত বনাই খাব। ভাল লাগে তেতিয়াহ'লে মোক লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভালে থাকিব, সুস্থ থাকিব। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ পিনে। ধন্যবাদ।